নমস্কাৰ, সকলোলৈ নমস্কাৰ জনালোঁ। যোৱা 5 ছেপ্টেম্বৰৰ দিনাখন ইমান যে এটা ভাল লগা মুহূৰ্ত আছিলে সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিৱস। সেই দিনটোত ষ্টুডেণ্টে স্কুলৰ পৰা ইমান ধুনীয়াকৈ সম্ভাষণ জনাইছিলে। সিহঁতৰ পৰা পোৱা গিফ্টবোৰ লৈ সঁচাকৈ বহুত আনন্দিত হৈছিলোঁ। সন্ধিয়া চয়নিকা ডান্স একাডেমি মাতিছিল, তাতেও যে ইমান সুন্দৰকৈ চয়নিকাই অভ্যৰ্থনা কৰিলে, আমাক সঁচাকৈ খুব ভাল লাগিছিল। আৰু ডান্স স্কুলখনৰ ষ্টুডেণ্টবিলাকেও ইমান ধুনীয়াকৈ ডান্স কৰিছিলে। চাওকচোন, তাৰে কিছু কিছু মুহূৰ্ত মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ। আৰু মই কিছু সৰু সৰু ল'ৰা ছোৱালীৰ লগত মই অকণমান ধেমালিও কৰি আছিলোঁ। ইমান যে ভাল লগা মুহূৰ্ত, নহয়নে বাৰু? আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতি মোৰ এনেও বহুতেই আকৃষ্ট। আৰু সেইদিনাখন সন্ধিয়া চয়নিকা ডান্স একাডেমীত ইমান যে ভাল লাগিলে। সঁচাকৈ চয়নিকা ভণ্টিলৈ মোৰ বহুত ধন্যবাদ থাকিলে। আৰু মোৰ এই শিশুখিনিৰ লগত ইমানেই যে ভাল লাগিছিলে, শিশুখিনিৰ যি মানে প্ৰতিভা আছিলে, প্ৰতিজন ষ্টুডেণ্টৰে প্ৰতিভাবোৰ দেখি সঁচাকৈ খুব ভাল লাগিছিলে। তাৰপিছত সন্ধিয়া সেইদিনাখনেই ইমান বেয়াকৈ এটা মোৰ দুৰ্ঘটনা ঘটিলে। তাৰ পৰা ওলাই অহাৰ পিছতেই ডান্স একাডেমীৰ সন্মুখতে ড্ৰেইন বনাই আছিলে। আচলতে সেই ড্ৰেইনতে মই সোমাই পৰিলোঁ। আৰু মই বহুত ডাঙৰ দুৰ্ঘটনা এটাৰ পৰা মই হাত সাৰিব পাৰিলোঁ। আৰু এই ক্ষেত্ৰত আপোনালোকৰ সকলোৰে মানে আশীৰ্বাদ মোৰ কাৰণে একদম মানে আশীৰ্বাদ স্বৰূপ হৈ পৰিছিলে। সকলোৰে আপোনালোকৰ আশীৰ্বাদবোৰ মোৰ চিৰনমস্য হৈ থাকিব। আৰু মই নকৈ নোৱাৰিলোঁ, ভগৱান মোৰ সহায় হৈ আছিলে, আপোনালোকেই ভগৱান আচলতে। আৰু চয়নিকাকো যে ষ্টুডেণ্টবিলাকে ইমান ভালকৈ মানে হেৰি কৰিছিলে, ইমান ভাল লাগিছিল চাই পেলাই। আৰু মই মোৰ কেমেৰাত অকণমান সময় বন্দী কৰি ৰাখিছিলোঁ। সঁচাকৈ ষ্টুডেণ্টখিনিক লগ পাই সঁচাকৈ মোৰ খুব ভাল লাগিছিলে। আৰু সেই দিনটো মই কেতিয়াও পাহৰিব নোৱাৰিম। ইমান সুন্দৰকৈ পাৰ হৈ যোৱা দিনটোত সন্ধিয়া যে মই ওলাই অহাৰ পিছতেই বাটতে যে মোৰ এনেকুৱা এটা ৰাস্তাত ড্ৰেইনত সোমাই পৰাৰ পিছতে যে মোৰ এনেকুৱা এটা দুৰ্ঘটনা হ'ব মই কেতিয়াও ভবা নাছিলোঁ। আৰু তাইও মোৰ লগত আধাতে একাডেমীৰ যি কাম চলি আছিলে, যি এটা উৎসৱ চলি আছিলে, সিদিনাখন সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিৱস একাডেমীখনে পালন কৰিছিলে। আৰু আমাকো মাতিছিলে, যিহেতু প্ৰগ্ৰেমটোৰ আধাতেই মানে শেষৰ ফালে আছিলে, আচলতে শেষ হওঁ হওঁ অৱস্থাত তাইও মোৰ লগতেই গুচি আহিছিলে। আৰু হস্পিটেলত মোৰ লগত ভালেখিনি সময় আছিলে সেই ৰাতিলৈকে, যেতিয়ালৈকে মোৰ এক্সৰে নোহোৱা পৰ্যন্ত। আৰু এয়া হৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰী। ইমান সুন্দৰকৈ তাই সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ বিষয়ে কৈ আছিলে। সঁচাকৈ প্ৰতিভাশালী ছোৱালী, গানত হওক, নাচত হওক, সকলোতে আগবঢ়া আমাৰ কিছু ষ্টুডেণ্ট। সকলোৰে প্ৰতিভাবোৰ আছে। আচলতে আমি সিহঁতে একোখন প্লেটফৰ্ম পাব লাগে, তেতিয়াহে সিহঁতৰ বিকাশবোৰ হয় আচলতে। আৰু বৰ্তমান ক্ষেত্ৰত এই ক্ষেত্ৰত বহুত আগুৱাই গৈছে আমাৰ বিদ্যালয়বোৰ। গানেই হওক, নাচেই হওক। আকৌ পুনৰ ডান্স একাডেমীৰ এই বিদ্যালয়খনৰ অকণ নৃত্য মই ৰেকৰ্ডিং কৰিছিলোঁ, তাকেই আপোনালোকৰ আগতো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু একাডেমীখনতো ইমান ধুনীয়াকৈ চাহ হওক, মানে তাৰে যি অভ্যৰ্থনা আছিলে, ইমান সুন্দৰকৈ আলো আধো কৰিছিলে। সঁচাকৈ খুব ভাল লাগিছিলে, আপ্লুত হৈছিলোঁ। পুনৰ ষ্টুডেণ্টখিনিক লগ পোৱাৰ আশা কৰিছোঁ। আকৌ এদিন নিশ্চয় মই সম্পূৰ্ণভাৱে সুস্থ হোৱাৰ পিছত যাম বুলি ভাবিছোঁ বিদ্যালয়খনলৈ পুনৰ। আৰু সেই ল'ৰা ছোৱালীখিনিয়েও মোৰ বাবে আশীৰ্বাদ কৰিছে যে বাইদেউৰ ভাল হ'ব বুলি খুব মোৰ বাবে আশীৰ্বাদ কৰিছে বুলি মোক সেই বিদ্যালয়খনৰ মানে সংগীত বিদ্যালয়খনৰ ডান্স একাডেমীৰ যিগৰাকী শিক্ষয়িত্ৰী আছিলে, চয়নিকা নাথ ভণ্টি, তাইও মোক জনাইছে যে বা আপোনাৰ কাৰণে ষ্টুডেণ্টখিনিয়েও বহুত আশীৰ্বাদ কৰিছে। খুব ভাল লাগিছে। ফোন কৰি আছিলে অৱশ্যে তাই।
সকলোৱে মোক ইমান ফোন কৰি খবৰ লৈ এই ক্ষেত্ৰত মোক সাহস দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলক প্ৰতিজনৰ সকলোৰে মই ফোন ৰিচিভ কৰিব পৰা নাই যদিও সকলোৱে মোৰ বাবে আশীৰ্বাদেই কৰিছে মোৰ ভাল হওক বুলি। ইমান ডাঙৰ বিপদ এটাৰ পৰা মই হাত সাৰিব পাৰিলোঁ, তাৰ বাবে আপোনালোকেই মোৰ ভগৱান স্বৰূপ। গতিকে সকলোকে ধন্যবাদ জনালোঁ। আৰু মোৰ এই শিশুখিনিৰ প্ৰতি মোৰ আন্তৰিক মৰম, বহুত বহুত মৰম যাচিলোঁ, যাৰ লগত মই সময়খিনি সেই 5 ছেপ্টেম্বৰ সন্ধিয়াটো মই কটাই আহিছিলোঁ। আৰু অৱশ্যে ভিডিঅ'টো মই অকণমান লেটকৈ দিবলগীয়া হ'ল, কাৰণ মই এই ক্ষেত্ৰত অকণমান ৰেষ্টত আছিলোঁ, যিহেতু মোৰ ইমান ডাঙৰ এটা বিপদ হৈ গৈছে। পিঠিত বহুত বেয়াকৈ দুখ পাইছিলোঁ, গতিকে মই এতিয়াও অকণমান